আমার এটা কথা হল কি আমার এই সেইকেলি হস্পিটেলটো যে আছে যে আজি 10 বছর আগতে এই হস্পিটেলটা আরম্ভ হয়ে গেছিল এটা 1 কোটি টাকার কাম এতিয়া আমার হস্পিটেলটোৰ মানুহৰ ৰাইজৰ মানুহৰ এমন অসুবিধে বেমাৰ আজি হলে আমাক পানবাৰীত যাব লাগে পানবাৰীতো তাতে ডক্টৰ নাথাকে আকৌ যাব লাগে আমাক গোৱালপাৰাতে নাপাওঁ যদি দুখীয়া মানুহ হয় আবার যাওয়ালে গুৱাহাটীতো নাপাওঁ পইচাৰ কাৰণে হিচাপে নাপায় এতিয়া যে আমাৰ ওচৰত হস্পিটেলটো হয় তেতিয়া মোৰ ভাল হয় সেইকাৰণে চৰকাৰক আমি আহ্বান জানাইছোঁ আমাৰ হস্পিটেলটো সোনকালে হ'ব লাগে দৰ্শকক সেইকাৰণে আমাৰ ৰাইজ মিলি মই এটা মাইকী মানুহ সেইকাৰণে ৰাইজক মই এই কথাটো জানাই আছোঁ আকৌ চৰকাৰকো জানাই আছোঁ চৰকাৰ যেতিয়া মোৰ সোনকালে মোৰ হস্পিটেলটোৰ কামটো হয় সেইটো মই আবেদন কৰি আছোঁ আমাৰ এইখন হস্পিটেলখন আজিৰ পৰা 10 বছৰ পূৰ্বে আৰম্ভ হৈছিলে 1 কোটি টকা ব্যয় সাপেক্ষে আপোনাৰ 30খন বিছনাযুক্ত ৰিভাৰ মডেল হস্পিটেল এখন কাম 70% মান কাম হৈছে তাৰপিছত এনেকৈ পৰিত্যক্ত অৱস্থাতে আছে আধামান নদীত যা গৈছে তাৰপিছত সেনেকৈ টিংপাত খুলি লৈ গৈছে নাজানো ক'ত আছে এইবিলাক আৰু তেনেকৈ আধৰুৱা হৈ আছে ডক্টৰ নাহে নাৰ্ছটো নাই এখন ওপৰ স্বাস্থ্য কেন্দ্ৰ আছে এইখনতো ডক্টৰ নাহে সপ্তাহত কেতিয়াবা এদিন আহিলে আহে নাহিলেও নাই তেনেকৈ মৈমতালি কৰি আছে সিহঁতে